হেল্ল' এভৰিৱান ৱেলকাম আৱাৰ ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মোৰ নতুন অন্য এটা ভিডিঅ' ল'বলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো পূৰা ধামাকাফুললৈ গৈ আছে, আপোনালোকে পূৰা শেষলৈকে চাবলৈ আশা কৰোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো চাই গৈ থাকক। তো আজি আকৌ ৰাতিপুৱাই ওলালোঁ, মানে মন্দিৰ এটালৈ যাম বুলি। আপোনালোকেতো থাম্বনেইল দেখি গম পাইছে মন্দিৰটো কি মন্দিৰ। ব'লক গৈয়ে থাকোঁ আৰু এনেকৈয়ে আপোনালোকক দেখুৱাই গৈ থাকিম মন্দিৰত কি কৰোঁ কি নকৰোঁ। আজি আকৌ যাব লৈছোঁ আৰু মন্দিৰত। কালি ৰাতিটো পূজা চাই থাকিলোঁ এনেকৈ, আজি আকৌ মন্দিৰলৈ যাব লৈছোঁ, চাই গৈ থাকিব। তো গাইছ, আমি আহোঁতে পূৰা এতিয়া মালিনী থান পাবহি হ'লোঁ। আমি মানে আহিছিলোঁ মালিনী থান মন্দিৰত, তাৰপিছত তাত মানে আমি গৈ পাবগৈ হৈছোঁ আৰু। তো ব'লক, এফালে পূৰা আছে মালিনী থান। ইয়াত মোবাইলত মানে ধৰিবলৈ নোৱাৰিব, জুম কৰিলেও। তো তালৈ গৈ কিনি দেখুৱাই আছোঁ, আপোনালোকে পূৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। ব'লক তেনেহ'লে শেষলৈকে চাই গৈ থাকক। পূৰা পাই গ'লোহি মালিনী থান, তাৰপিছত তালৈ গৈ আছোঁ আৰু। এইজন কালি এথৰ ঘৰতে থাকিলোঁ, তাৰপিছত আজি ৰাতিপুৱাই মালিনী থান বুলি ওলাই আহিলোঁ। তাৰপিছত ব'লক তাত গৈ কিনি আপোনালোকক পূৰা দেখুৱাই আছোঁ। তাত দেখুৱাব পাৰোঁ নোৱাৰোঁ সেইটো নাজানো, তথাপিও দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক কিবা ওপৰলৈ গৈ কিনি দেখুৱাই আছোঁ, চাই গৈ থাকিব আৰু। ফালে পূৰা এনেকৈ উঠি যাব লাগে আৰু একদম পাহাৰৰ মাজত আছে। মই ফাৰ্ষ্ট টাইম আহিছোঁ ন, একো নাজানো, একদম ফাৰ্ষ্ট টাইম, এইবাৰহে আহি পাইছোঁ। এবাৰ কি হয় নাজানো আৰু। ব'লক গৈ থাকোঁ। আমি আহি কিনি পূৰা পাই গ'লোহি মালিনী থান। এইটো মন্দিৰত পূৰা পাই গ'লোহি আহি কিনি। তো একদম ওচৰলৈ যাওঁ, ওচৰত দেখুৱাই আছোঁ ব'লক। ইফালে তো গাইছ, আমি আকৌ আহি কিনি পূৰা এই ওপৰৰ পৰা তলৰ পালোহি। তলৰ চাই লওক, ইফালে পূৰা কিমান দূৰ, সেইফালৰ পৰা আমি আহিলোঁ। তো ইয়াত আমি ধূপ চাকি কিবা কিবি আনিছোঁ, সেইখিনি জ্বলাই লওঁ। জ্বলাই হোৱাৰ পিছত আকৌ ভিডিঅ' লগ পাম। ব'লক ইফালে পূৰা গছত ইফালে মানুহে চবেই ধূপ চাকি কিবা কিবি জ্বলাই আছে। তাৰপিছত আৰু লাহেকৈ লগ পাই আছোঁ। ব'লক আমি ধূপ চাকি চব জ্বলাই লওঁ। ব'লক। তো আমি পূৰা এতিয়া দৰ্শন কৰি কিনি আহিলোঁ। তাৰপিছত এতিয়া এফালে অলপ ফুৰি ওলাইছোঁ। ইফালে একদম ভালকৈ একদম দৰ্শন কৰিলোঁ। আপোনালোককো আশীৰ্বাদ কৰিব ভগৱানে আশা কৰিলোঁ। তো ব'লক ইফালে পূৰা মানুহবিলাক ফটো চটো মাৰি আছে, আমিও মাৰিব লাগিব ফটো চটো, আমি মৰাই নাই। তো এফালে পূৰা গছপুলি, মানে কিবা এটা ভাল লাগিছে আহি কিনি ভগৱানৰ দৰ্শন কৰি, কিবা এটা ভাল লাগে। এইফালে পিছফালৰ পৰা চাওক না, পিছফালৰ পৰা মানে ভালেই, মানে আগফালৰ পৰা বহুত ভাল। তো এফালে সকলোবোৰ শিলৰি দেখুৱাই। মালিনী থানৰ পৰা আহিলোঁ। মালিনী থানৰ পৰা আহি কিনি এতিয়া ৰুক্মিণী থানলৈ গৈ আছোঁ। ওপৰত মানে আছে ৰুক্মিণী থান। এফালে মালিনী থানত চবে সকলোৱে দৰ্শন কৰি আছে, আমিও দৰ্শন কৰি আহিলোঁ ভালে। তো এতিয়া ৰুক্মিণী থানলৈ গৈ থাকোঁ ব'লক। তো গাইছ, আমি বহুত খোজকাঢ়ি আহি কিনি ৰুক্মিণী থান পাই গ'লোহি। ৰুক্মিণী থান পাই কিনি তাৰপিছত আৰু ইয়াতো অলপ দৰ্শন কৰিব আছে। চলো, পাহাৰৰ মাজত ইফালে পাহাৰ, ইফালে ঘৰ আছে। তো চাই থাকিব আৰু। তো আমি এইফালে আহি কিনি ইয়াত এতিয়া পূৰা ৰছী বান্ধিম, মানে মনৰ আশা এটা পূৰ হয় বোলে ইয়াত ৰছী বান্ধিলে। সেইকাৰণে ৰছী বান্ধিম ভগৱানৰ ওচৰত। ইফালে চাওক, এইফালে বহুত মানুহে এনেকৈ ৰছী বান্ধি থৈ দিছে আৰু। এয়া এইফালে পূজাও কৰিছে, কিবা কৰিছে, আমিও তাতে কৰিম। এইফালে পূৰা দৰ্শন চলি আছে, সেইফালে কৰি আছে সকলোৱে। তাৰপিছত আমি মানে তলত কৰি আহিলোঁ, সেইটো কাৰণে ওপৰত নকৰোঁ বুলি ভাবিছোঁ। তথাপিও মানে ইয়াত ৰছীডাল বান্ধি কিনি থৈ যাওঁ, তাৰপিছত গৈ আছোঁ আৰু। পূৰা এতিয়া দৰ্শন কৰি মেলি কিবা কিবি কৰি আমি এতিয়া ঘৰলৈ বুলি ওলাই আহিলোঁ। তো এতিয়া ঘৰলৈ গৈ থাকোঁ। আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো তেনেহ'লে আজিলৈ বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম। তো এতিয়া ঘৰলৈ গৈ থাকোঁ।